Hello guys, এতিয়া মই এফালে মিক্স ডালি বাহিছিলে guys গা চা ধুই ফ্ৰেছ Hello guys, welcome back to my channel. আশা কৰোঁ আপোনালোকে সবে ভালে আছে, ময়ো ভালে আছো আৰু আজি ব্লগটো মই ষ্টাৰ্ট কৰিছো ইভিনিংৰ পৰা। কি ব্লগ হয় কি কৰিব একো আইডিয়া নাই আৰু চাও তথাপিও কি ব্লগ বনাও। তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। মই ব্লগটো কি কৰোঁ ব্লগত আপোনালোকে প্লিজ চাব দেই। গাইজ এতিয়া মই মোৰ ল'ৰাক পঢ়াই আছো আৰু মানে তাৰ ৰিভিজন অলৰেডি সব হৈ গ'ল। যি মানে সিলেবাস আছে মেমহঁতে যি পঢ়াই আছিলে সব হৈ গ'ল। তথাপিও মানে মই ডেইলি 1 ঘণ্টা পঢ়াওঁৱেই, কেতিয়াবা বেছি পঢ়াওঁ। ৰিভিজন এটা দিব লাগে, নহ'লে পাহৰি যায় পোৱালিবোৰে। তো এতিয়া মই পঢ়াই আছোঁ। ডালিয়া ফুল, ভেট ফুল, বেলি ফুল, জবা ফুল, হেৱাবি ফুল, গেঞ্জা ফুল, পদুম ফুল, কপৌ ফুল, কৰবি ফুল, তগৰ ফুল, ধুদুমা ফুল, চৰাই নাম পাৰ চৰাই, শালিকা, কুকুৰা, বুলবুল, পঞ্চিকা, ময়ূৰ, কাউৰী, শগুন, কপৌ, বগলী, মাছৰোকা, ফাট। তো গাইজ মই ল'ৰাক পঢ়াই হৈ গ'ল আৰু এতিয়া 8টা বাজি গ'ল। 2 ঘণ্টাই হৈ গ'ল তাক পঢ়োৱা। আৰু এতিয়া মই ভাবি আছোঁ ৰাতি কি বনাওঁ কি নবনাওঁ বুলি ভাবি আছোঁ। সদায় ৰাতি মানে গৰমত খাব মন নোযোৱা হৈছে। তো কেইদিনমান ধৰি আকৌ ভাত খাই আছিলোঁ ৰাতি। তো এতিয়া ভাবি আছোঁ মানে আজি ৰুটি বনাওঁ আৰু এতিয়া ৰুটিৰ লগত খাবৰ কাৰণে কি চব্জি বনাওঁ তাকে আকৌ ভাবি আছিলোঁ। তো ভাবি আছোঁ আলু আৰু বুটৰ দাইল, মচুৰি দালি সব মিক্স কৰি পেলাই কিবা এটা লাইট মানে এটা চব্জি বনাওঁ আৰু তাতে ৰুটি বনাই দিম আৰু। তো পটাপট বনাওঁ। তো বনাই পেলাই আপোনালোকক দেখাই আছোঁ। আলু সৰু সৰুকৈ কাটি ল'লোঁ। ভাবিছোঁ আলুখিনি অলপ ফ্ৰাই কৰি লওঁ আৰু ৰেচিপিটো আজি নিদিওঁ। এইফালে মিক্স ডালি ইয়াতে মই গৰম পানী দি ভিজাই থৈছিলোঁ, তেতিয়া অলপ সোনকালে নৰম হৈছে। চ' এয়া আৰু এইফালে মই মানে নহৰু মানে ইমান ফাইনকৈ কৰা নাই আৰু পিঁয়াজ মিক্স নৰ্মেলি চব্জি বনাওঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ। ৰেচিপিটো আৰু শ্বেয়াৰ নকৰোঁ। গুড মৰ্ণিং গাইজ। এতিয়া নেক্সট ডে হৈ গ'ল আৰু কালি ৰাতি সেয়া বনোৱা মেলা কৰাৰ পাছত ইমান গৰম দিছে আৰু একো শ্বুটে নকৰিলোঁ। চ' চাওঁ আজি কিমানখিনি পাৰোঁ আৰু কি ব্লগ বনাওঁ ক'ব নোৱাৰোঁ, কিন্তু চাওঁ যি কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। সৰু মাছ লৈ আহিছিলে হাজবেণ্ডে বজাৰ গৈ পেলাই। তো এয়া মোৰ হেল্পাৰজনীয়ে কাটি আছে। সেয়াই মাছখিনি ভাজি পেলাই মই মানে ভাবিছোঁ লাউ দি অলপ চব্জি বনাই দিম। গাইজ গা চা ধুই ফ্ৰেছ হৈ গ'লোঁ আৰু তো গা ধুলেও মানে গা ধোৱাৰ নিচিনা নালাগে। তো খাই লওঁ। এতিয়া 2টা বাজিব হ'ল আৰু মই খাই লওঁ। হাজবেণ্ড আহোঁতে অলপ দেৰি হয়, চ' মই খাই লওঁ। তো মই খাইছে আপোনালোকৰ লগত মানে যি কৰিম আৰু শ্বেয়াৰ কৰি থাকিম আৰু। ভাত খাই হৈ গৈছিলোঁ। এয়া ইভিনিঙৰ চাহ বনাই আছোঁ আৰু চাহৰ লগত আমি এয়া পাপৰ চাপৰ ফ্ৰাই কৰি আমি চবেই বহি আৰু ইভিনিং টাইমত চাহ খাই আছিলোঁ আৰু। চ' গাইজ এতিয়া ইভিনিং হৈ গ'ল আৰু এতিয়া মোৰ ল'ৰাই এয়া পঢ়ি আছে। এইফালে মই ভেজিটেবল কাটি আছোঁ ৰাতিৰ কাৰণে। তো সেয়া
নবহিলে নিলিখে, বদমাচি কৰি থাকে, তো ওচৰতে বহি থাকিব লাগে। চ' এয়া পঢ়ি আছে আৰু মোৰ কামো হৈ আছে, তাৰো কাম হৈ চলি আছে। আৰু বহুত গৰম পৰিছে, গৰমত একদম মানে উপায় নাই। গাইজ, ৰাতিপুৱা মৰ্ণিঙে আব্বা আহি গৈছিলে, তো আব্বা এয়া ভাত খাই আছে। আৰু কোন আহি গ'ল? কোন আহি গ'ল? কোন আহি গ'ল? আহি গ'লা? আহি গ'লা স্কুলৰ পৰা? বেগ ক'ত? চ' গাইজ, ভিডিঅ'টো মই কালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আজিলৈকে এইটো কৰিছোঁ অলপ চলপকৈ। আৰু বহুত গৰম পৰিছে, আৰু আজি মেইডজনীও অহা নাছিলে, আৰু ঘৰৰ কাম চাম ময়ে কৰিব লগা হ'ল। আৰু ৰাতিপুৱা আব্বাও আহিছে, তো আব্বা খানা খাই গ'ল ইয়াতে। আব্বাৰ কিবা কাম আছে টাউনত, চ' ভাত চাত খাই গ'ল, সেইকাৰণে মই সোনকালে আজি বনাই দিলোঁ। আৰু এতিয়া ঘৰৰ কাম চাম কৰি বহুতে ভাগৰ লাগিছে, আৰু এয়া ঘৰতে দৈ বনাইছিলোঁ, সেয়া খাম এতিয়া। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু বিশেষ একো ভিডিঅ'টোত নাই বাৰু, তথাপিও ভিডিঅ'টো বনাইছোঁ, যিহেতু মই ব্লগ বনাই ষ্টাৰ্ট কৰিছোঁ। আৰু চ' সেয়া সৰু সুৰা কি ঘৰত কৰিছোঁ দুদিনতে, মই সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তো ভিডিঅ'টো চাব।